Hello বন্ধু-বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি এটা নতুন প্ৰডাক্টৰ ওপৰত ডিছকাছ কৰিম। ভিডিঅ'টো ডিছকাছ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে লাইক কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদমেই নাপাহৰিব। এই প্ৰডাক্টৰ নাম হৈছে খাদিৰাৰিষ্ট বেটনাট কোম্পানী হয়। স্কিন হেল্থ, স্কিনখন ভালে থাকে আৰু স্কিনখন হেল্ডি হৈ থাকে। 450 ml এটা বটল দিয়ে। ইয়াৰ দাম হৈছে 190 অৰ্থাৎ 190 টকা। ব্যৱহাৰ কৰাৰ নিয়মটো কৈ দিছোঁ। ভাত খাই উঠাৰ পিছত 2 টাইম পুৱা আৰু গধূলি 25 ml। যদি সৰু চলি হয় নাজানো, ইয়াক খুৱাব নালাগে। সৰু চলিবিলাকক ছাইড ইফেক্ট হ'ব পাৰে, ডাঙৰবিলাকে খাব পাৰে। 25 বা 30 ml সমান জোখৰ পানী দিব লাগে। যদি 25 আপুনি খাব খোজে 25 ml পানী দিব লাগিব আৰু 30 ml পানী দিব লাগিব। আমাৰ কিছুমান ল'ৰা ছোৱালীবিলাক দেখা পাওঁ বহুত শালমইনা উঠে, গালত ক'লা ক'লা দাগ থাকে। কেইটামান দিনৰ আগতে মৰি আছিল। প্ৰডাক্টটো ইউজ কৰাৰ লগে লগে ময়ো বেনিফিট পাইছোঁ। ইয়াৰ ছাইড ইফেক্ট নাই চাগে, এতিয়ালৈকে হোৱা নাই মোৰ। খাই আছোঁ লাহে লাহে, এইবোৰ নোহোৱা হৈ যাই আছে। আৰু এইটো একচুৱেলি বহুত ভাল প্ৰডাক্ট হয়। অলৰেডি বেলেগ ইউটিউবাৰবিলাকো কৈ দিছে যে এইটো নেচাৰেল। আমাৰ দোষে ভুলতে 2টা প্ৰডাক্ট অৰ্ডাৰ কৰি পালে, তাৰে মই এটা লৈ আহি ব্যৱহাৰ কৰি আছোঁ বৰ্তমান। এনেদৰেই আপোনালোকক কোৱাৰ দৰেই ব্যৱহাৰ কৰি আছোঁ। আপোনালোকেও খাই চাওক আৰু শালমইনাৰ পৰা পৰিত্ৰাণ পাওক, ক'লা দাগ নোহোৱা হওক। সকলোৰে মনোকামনা পূৰণ হওক। আজিলৈ এইখিনিয়ে ভিডিঅ'টো। থেংক ইউ।